হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মাৰ্টিনাছ ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা বুলি নহয়, মানে আজি আমাৰ বাবে খুব এটা বিশেষ ভাল দিন। আৰু আমাৰ বুলিয়ে নহয়, সকলো মানে কি ষ্টুডেণ্ট আৰু HS পাছ কৰা সকলো পৰিয়াললৈ মই ভাবোঁ যে এটা ভাল দিন, খুব সুন্দৰ দিন। আৰু সেইবাবে আমি গা পা ধুই খাই বৈ 11টা বজালৈ ৰেডি হৈছোঁ, কিয়নো আমাক মানে 11টাৰ পৰা 4টাৰ ভিতৰত তাত পাবগৈ দিছে। আৰু সেইবাবে আমি খাই বৈ সোনকালে আজৰি হৈছোঁ। আৰু সোনকাল বুলি কওঁতে 11টা বাজিয়েই গ'ল, আমি গৈ পাওঁতে চাগে 12টা মানেই বাজিব। আৰু আগলৈ ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া আমি যাবৰ বাবে তলত গাড়ী উলিয়াই ৰেডি হৈ গ'ল। আৰু মায়েও কোনযোৰ পিন্ধিব, মানে কোনযোৰ পিন্ধিলে কমফৰ্টেবল লাগিব ভাবি পেলাই এই আকাশী কালাৰ শাড়ীখন উলিয়াই ল'লে। আৰু মই অলৰেডি মোৰ এইযোৰ চুইদাৰ উলিয়াই থৈছিলোঁ, মই এইযোৰ পিন্ধি ভাল পাওঁ। আৰু ৰেডি হৈ গ'লোঁ। আমি এতিয়া আহি আছোঁ, ভাইটিটো যাবই লাগিব। আৰু সকলোৱে চিনিয়ে পাইছে, এইটো আমাৰ নগাঁও বাইপাছ ৰোড। আৰু আমাক মাতি পঠিয়াইছে TVSৰ বিনায়ক ডিলাৰ। আৰু তালৈকে আমি গৈ পালোঁগৈ। আৰু ভাইটি খুব আগ্ৰহেৰে গৈ আছে, কিয়নো আগ্ৰহ নহ'ব, ইমান কষ্ট কৰি পঢ়াৰ পাছত যেতিয়া এটা সুফল পায়, চবৰে আগ্ৰহ। আৰু আমি গৈ পোৱালৈকে প্ৰায় বহুখিনি ষ্টুডেণ্টক দিয়া হৈয়ে গৈছে। এয়া ল'ৰা ছোৱালী সকলো ইমান আগ্ৰহেৰে ৰখি আছে। আৰু গৈ পোৱাৰ পাছতে আমাক ওপৰত অলপ ৱেইট কৰিবলৈ দিলে। আৰু তাতে মই, মোৰ মামাৰ টিকলি দুজনী আৰু ভাইটি বহি, আৰু কিছুমানে ভেৰিফাই কৰি আছে। আৰু আমাৰ যিহেতু ভেৰিফাই কৰা হৈ আছিলে, আৰু আমি অলপ টাইম বহিলোঁ। প্ৰায় 2টামান বজাতহে আমাৰ নাম মানে মাতিছে। আৰু আমি গৈ পোৱাৰ আগতে ভাইটিৰ নাম্বাৰটো মাতি গ'লগৈ। তাৰপাছতে যিহেতু আকৌ মানে তলত থৈ দিছে, অলপ টাইম আমাক ৰখিব দিলে। আৰু অৱশেষত ভাইটিৰ টাইম চাপিছেহি। আৰু এজনী ছোৱালীৰ পাছতে মানে আমাৰ ভাইটিৰ নাম আহিব। আৰু সেইবাবে আমি তলত গৈ ৰ'লোগৈ, আৰু ছোৱালীজনীক দিয়া হৈ গ'ল। আৰু আমাৰ ভাইটিৰ নামটো কাঢ়িলে। আৰু সেইকাৰণে যিহেতু পেৰেণ্টছৰ আৰু ষ্টুডেণ্টৰ একপি তেওঁলোকে ফটো ৰাখে, আৰু তেওঁলোকে মানে অলপ বাটলৈকে স্কুটিখন আগুৱাই দিয়ে, মানে ডিলাৰত হেলমেট মেট যোনে যি লগায়। আৰু এতিয়া আমাৰ ভাইটিৰ নামটো পৰোঁতে মা আৰু ভাইটি তালৈ গৈছে, আৰু তেওঁলোকে এখন ফটো তেওঁলোকৰ বাবে ৰাখে। আৰু সেইবাবে আমি ইমান ধুনীয়া মুহূৰ্ত আমিওতো ৰাখিম। ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ আগতে লগতে তেওঁলোকে কংগ্ৰেচুলেশ্যন দিয়ে প্ৰতিটো ষ্টুডেণ্টক, পেৰেণ্টছৰ লগত ফটো ৰাখে। আৰু আমিও ফটো ৰাখিলোঁ। আৰু তাৰ পৰা ওলাই আমি ডিলাৰলৈ গ'লোঁ হেলমেট ল'বৰ কাৰণে। নিজৰ ডকুমেণ্টছ লৈ প্ৰতিটো ষ্টুডেণ্টে, ল'ৰা ছোৱালী সকলোৱে হেলমেট লৈ ওলাই আহিছে, দেখিছেনে? এই বিনায়ক ডিলাৰৰ আগত, নগাঁও। আৰু মোৰ ভাইটিয়ে ডকুমেণ্টছ লৈছে, লৈ পেলাই এতিয়া মানে হেলমেট আনিব আৰু এখন মেট লগাব লাগিব, বেলেগ একো নলগায়। আৰু তাৰ পৰা ওলাই আমি হোটেলত এটা মানে মিঠাই আৰু চাহ খাই ল'লোঁ। আৰু ঘৰত আলহীৰ বাবে কিছুমান বস্তু মা আৰু মামাই লৈ আছে, যিহেতু স্কুটিখন চাবলৈ আহিবই ঘৰত আলহী। সেইকাৰণে আমি খায়ো ল'লোঁ, আৰু ঘৰলৈ লৈ আমি আহি পাই গ'লোঁ। এয়া স্কুটি সোমোৱাইছে। আৰু ঘৰলৈ নতুন বস্তু এটা আহিলে যিহেতু সকলোৱে নীতি নিয়ম কৰেই, আৰু মায়েও সেইকাৰণে পানী বাল্টি ৰেডি কৰি ৰাখিছিলে। আৰু সেইকাৰণে দুৱা পহি মানে নতুন ভাইটিৰ স্কুটিখনত চকাকেইটাত অলপ মানে মুখতে দুৱা পহি পানীকণ ছিটাই দিছে। আৰু আমাৰ কিন্তু এইটো নিয়ম কৰে, আপোনালোকৰ কৰে নে নকৰে জনাবচোন। মানে গাড়ীয়ে হওক, স্কুটিয়ে হওক, বা যিয়ে বাইক চাইকেল যিয়েই নহওক, আৰু নতুন বস্তু এটা আহিলে চবৰে আনন্দ লাগে ন, চবেই চাবলৈও আহে। আৰু সেইকাৰণে ধূপ এডালো জ্বলাই পেলাই এই নতুন বস্তুটোৰ আগতে ধূপডাল অলপ টাইম জ্বলাই থৈ দিয়ে। আৰু তাতে মানে মাটিতেও অলপ পুতি থৈ দিয়ে। আৰু এনেকৈ মায়ে মুখতে দুৱা পহি পেলাই ধূপডাল পুতি দিলে। আৰু আজিলৈ মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভিডিঅ'টো খুব ভাল পাব। আৰু কেনেকুৱা পালে প্লিজ লাইক কৰিব, মোৰ চেনেলটোত নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।